Hi guys, সকলোকে মোৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজা শুভেচ্ছা জনালোঁ। হেপী বিশ্বকৰ্মা পূজা। আৰু আজি এটা স্পেচিয়েল ব্লগ কৰিম বুলি ভাবিছোঁ, মানে বনাম বুলি ভাবিছোঁ। আৰু আজি আমাৰ চন্দ্ৰপুৰ ফাৰ্মত পূজা পাতিছে, তো তালৈ এতিয়া মই গৈ আছোঁ। মই ৰেডি হৈ ল'লোঁ। আৰু তাৰ আগতে যিহেতু মোৰ ষ্টুডিঅ'ৰো বহুত সম্পত্তি মানে বস্তু আছে, তো সেইবিলাকো পূজা কৰি ল'ব লগা হ'ল। তো সেইখিনি পূজা কৰি আপোনালোকক একবাৰ দেখাই দিছোঁ, আপোনালোকে চাওক। আৰু ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকক স্বাগতম জনাইছোঁ। वेलकम टू माय न्यू ब्लॉग्स आरटीए ब्लॉग्स। कैसे हो आप? ষ্টুডিঅ' এতিয়া বন্ধ কৰি দিলোঁ, যিহেতু মই এতিয়া ওলাই যাম। তো সেইখিনি আহি কেনে আপোনালোকক দেখুৱাম। এতিয়া বলক ডাইৰেক্ট চন্দ্ৰপুৰত গৈ আপোনালোক লগ পাই আছোঁ। আৰু ৰাস্তাত কিবা কিবি কিনিব লগা, বজাৰ কৰিব লগা আছে, সেইখিনিও কৰি ল'ম। বাহিৰে বাহিৰে একদম পূৰা ডাইৰেক্ট চন্দ্ৰপুৰত আপোনালোকক লগ পাই আছোঁ। গৈ থাকোঁ। গৈ কেনে লৈ আহোঁ। চন্দ্ৰপুৰ ফাৰ্মলৈকে, ফাৰ্মখন আৰু অলপ বেলেগ কৰি দিলোঁ। আগৰ ব্লগত যিটো দেখা হৈছিলে এইবাৰ আকৌ অলপ বেলেগ। আমাৰ প্ৰত্যেক মাহে আমাৰ চন্দ্ৰপুৰৰ ফাৰ্মৰ হুলীয়া চেঞ্জ হৈ থাকে। এতিয়া আজি এইবাৰ চাওক কেনেকুৱা, এইবাৰ ডাঙৰ ৰাস্তা কৰি দিলোঁ। আৰু এই চাওক এইবাৰ বেৰাখন এটা দি দিলোঁ। আমাৰ ইয়াৰে মানে ষ্টাইলবিলাক প্ৰতি মাহে চেঞ্জ হৈ থাকে। প্ৰতি মাহে আপুনি আপোনালোক আহি থাকিলেও বৰ নাপায়, কাৰণ প্ৰতি মাহে বেলেগ বেলেগ বস্তু দেখা পাই থাকিব আপোনালোকে। ইয়াতে জলকীয়া লগাই দিছোঁ এইবাৰ। এইবিলাক আমাৰ হাঁহবিলাক ডাঙৰ হৈ গ'ল, চাওঁগে একবাৰ। আছে মানে ৰেডি কৰি আছে পূজা, শৰাই চৰাইখিনি ৰেডি কৰি আছে। পূজা ষ্টাৰ্ট হ'ব আৰু গাড়ী চাড়ীখিনি পূজা কৰিব লাগিব। আৰু ট্ৰেক্টৰ, আমাৰ মেচিন যিবিলাক আছে চব পূজা হ'ব। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। আৰু এইবাৰ আজি খিচাৰি হ'ব কলপাতত, কাৰণ আমাৰ ফাৰ্মত কলগছৰ অভাৱ নাই। তো চব কিমান কলপাত আছে, তো ভাবিলোঁ কি মানে ডিছপাততকৈ কলপাত কৰা যাওক, অলপ ইউনিক হ'ব আৰু ভাল লাগিব খাই কেনে।
ৰেটখন ধুই দিলোঁ এতিয়া পূজাত বহু তাত গাড়ী পূজা কৰিম চব কৰিম অঞ্জলি দি ল'লোঁ শান্তি কৰি ল'লোঁ এতিয়া গাড়ীবিলাক পূজা কৰিম ধূপ লগাই দিম চেণ্ডেল এক্সাৰচাইজ কৰি দিওঁ ইয়াতে আমি চিনেমা দেখাম প্ৰজেক্টৰত ইয়াৰে প্ৰিপেৰেশ্যন চলি আছে স্কিন হোৱাইট স্কিন লগাই দিছোঁ পাত মোক দিয়া নাই সহযোগ কৰি যেনেকৈ হয় ফেক্টৰীটো খুলিম আৰু তাই মানে সপোন দি থৈ গৈছে ঘৰত হাত নিদিয়াকৈ আগবাঢ়ক মনিকা ভগৱানে তেতিয়াহে মোৰ লাগি চাব ল'ৰাটোক থৈ আহক ময়ো আপোনাৰ লগত যাম তেওঁলোকৰ ওচৰত